হাই গাইজ, আজি সৰস্বতী পূজা আৰু আজি কতো নাযাওঁ বুলি ভাবিছিলোঁ যদিও এতিয়া হঠাতে প্লেনিং কৰিলোঁ। মানে ঘৰতে সোমাই থাকি ইমান আমনি লাগিছে, সেইকাৰণে বোলো ব'ল অলপ ওলাই যাওঁ। লগৰজনীক ক'লোঁ, তাৰপিছত এতিয়া ওলাই যাওঁ। আচলতে মই পঢ়া কলেজখনলৈও নাযাওঁ, কিন্তু স্কুললৈও নাযাওঁ। আমাৰ গাঁৱতে এখন স্কুল আছে, হাই স্কুল, সেইখনলৈকে যাওঁ। আগতে মই সেইখন স্কুলত সৰস্বতী পূজালৈ গৈ পোৱা নাই, আজি যাওঁ আৰু আপোনালোককো লৈ যাওঁ ব'লকচোন। আমি আহি আছোঁ এতিয়া স্কুললৈ আৰু মোৰতো ওলাই বহুত সোনকালে হ'লেই, আজি অলপ মানে দেৰি লগালে ষ্টাইল কৰোঁতে আৰু বাকী বাটতে এয়া প্ৰসাদ পাই গৈছোঁ দিয়ক। আমি মানে নিয়মটো কৰি থৈ আহিলোঁ। বতা হ'লে আমি যাম বুলি ভাবিছোঁ, আহিলোঁ মাহঁতেতো এয়া চাওক প্ৰসাদ বাটতে পাই গৈছোঁ দেই। আমাৰে ভাগ্য ভাল, সৰস্বতী পূজাৰ প্ৰসাদ বাটতে পালোঁ। এয়া মই পাই গ'লোহি। এইখন হৈছে আমাৰ গাঁৱত থকা পুবথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় আৰু আজি সৰস্বতী পূজা বুলি স্কুলৰ চৌপাশ চাওক কিমান ধুনীয়াকৈ সজাই থৈছে। মই এতিয়া ভিতৰলৈ সোমাই যাম আৰু ভিতৰৰ পৰিৱেশটোও আপোনালোকক দেখুৱাম। মই যিখন স্কুললৈ আহিছিলোঁ আমাৰ গাঁৱৰে, আহি পালোঁহি আৰু এয়া ছাৰ আছে, দাদা বুলিয়ে মাতোঁ বাৰু। বুবুদা কওকচোন। আজি সৰস্বতী পূজা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই সৰস্বতী পূজা উপলক্ষে সকলো শিক্ষাৰ্থীয়ে যাতে সৰস্বতী কণ্ঠস্থ হৈ বিদ্যা বুদ্ধি পাৰ্গত কৰক আৰু আগন্তুক দিনত যাতে পৰিৱেশ সুন্দৰ হওক, উৎসৱ পৰিৱেশত যাতে সকলোৱে আনন্দ মনে পালন কৰিব পাৰে, তাৰ বাবে ধন্যবাদ। আৰু বুবুদা মানে মই আমাৰ দাদাও হয় বাৰু, আৰু টিউশ্যনত পঢ়াইছিলোঁ দেই, টিউশ্যন হৈছিলোঁ বুবুদাৰ ওচৰত, মনত পৰিছে কথাটো এতিয়া। তাৰপিছত এতিয়া স্কুললৈ সোমাই যাওঁ, আপোনালোকক দেখুৱাম স্কুলৰ পৰিৱেশখন। আৰু মই প্ৰথম আহিছোঁ দেই এইখন স্কুলত, মানে আগতে এদিন খিচিৰি খাবলৈ আহিছিলোঁ, কিন্তু এনেকৈ মানে গাঁৱৰে স্কুলখনলৈ সৰস্বতী পূজা বুলি আজি প্ৰথম আহিছোঁ। আপোনালোকক দেখুৱাম ৰ'ব। অকণমান ওলাই আহিছোঁ ফটো উঠিবলৈ, আৰু এতিয়া মানে কথা এটা ইমান মনত পৰিছে। এতিয়া আমি মোবাইল আছে, গতিকে য'ত ত'ত ফটো উঠোঁ, পষ্ট দি পেলাই এতিয়া দলঙত আহিছোঁ। কিন্তু আগতে মানে স্কুলত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া কিন্তু ফটো উঠিবলৈ মানে ফটো উঠাটো খুব এটা চখ আছিল, আৰু তেতিয়া আমাৰ মোবাইল নাছিল। গতিকে আমি লগৰবোৰ চব ওলাই যাওঁ, ষ্টুডিঅ'ত যাওঁ দেই। ৰিংকুদা বুলি দাদা এজন আছিল, ষ্টুডিঅ' আছিল, আৰু এজন আছিল নিহাৰ দাম, মোৰ মনত পৰিছে আজি বহুত কথাটো। আৰু তাত গৈ আমি পূৰা ফটো উঠোঁ। তাৰপিছতে আৰু সেই স্কুলত মানে আগতে ইমান ওলাব নিদিয়ে আমাক, গতিকে আমি একদম চাই থাকোঁ কোনটো সময়ত ওলাই গৈছে ছোৱালীবিলাক। যেতিয়াই ওলাই যায় একদম মনে মনে ওলাই যাওঁ, তাৰপিছত অকণ খোজকাঢ়োঁগৈ আৰু ফটো উঠোঁ। ফটোবোৰ এতিয়াও আছে, কিন্তু এতিয়া সেই ফটো উঠাৰ চখটো নাই, কাৰণ এতিয়া হাতত মোবাইলটো যেতিয়া সদায় ফটো উঠিব পাৰোঁ। আৰু তথাপিতো আজি দলঙলৈ আহিছোঁ আৰু ফটো উঠিবলৈ। সৰস্বতী পূজাত ইমান ঠাণ্ডা, এইবাৰেই প্ৰথম দেই, বা মানে এনেকুৱা ঠাণ্ডা লাগিছে, মোৰ ঘৰত গৈ জুই ফুৱাবলৈহে মন গৈছে। কিন্তু খিচিৰিটো মেইন ন, সৰস্বতী পূজাৰ খিচিৰি নোখোৱাকৈ এতিয়া যাব নোৱাৰা হ'লোঁ। সেইকাৰণেহে এনেই ঘৰত গৈ এতিয়া মোৰ একে জুয়ে ফুৱাওঁগৈ নেকি ভাবি আছোঁ, কিন্তু খিচিৰিয়ে ৰখাই আছে মানে। কপি পেলাই আহি আছোঁ খিচিৰি খাবলৈ। কি ঠাণ্ডা, এফালে একদম কাপোৰ স্কাৰ্ফ এখনকে লৈ আহিব পাৰিলেহেঁতেন। বৰষুণ আহিব এতিয়া। এয়া খিচিৰি, কবি ভাজি আৰু বিলাহী টক দিছে, খাই লওঁ ৰ'ব। ঠাণ্ডাত কপি ঘৰলৈ আহি আছোঁ। আমাৰ গাতে দুখ, আচলতে আমি চুৱেটাৰটো পিন্ধি নগ'লোঁ, সেইকাৰণে এনেকুৱা ঠাণ্ডা লাগিছে। এফালে বৰষুণ, আকৌ বতাহো। তাৰপিছতে এতিয়া ভিডিঅ'টো মই শেষ কৰোঁ। ভিডিঅ'টো চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকো যদি সৰস্বতী পূজালৈ গৈছিল, সৰস্বতী পূজাততো ফটো উঠিছিলে, ফটো এখন মোলৈ দিবলৈ নাপাহৰিব। ময়ো চাওঁ আপোনালোকক কেনেকুৱা লাগিছে। আজিলৈ সামৰিছোঁ আৰু বাই বাই।